সো নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোক আপোনাৰ চোৱা মোৰ এটা ভিডিঅ' লৈ আপোনালোকে চাই আছে পুৰণি অসম ইউটিউব চেনেল। তো আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু নথকাসকলে ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ যাতে ভাল হওক। তো ভাবিছে চাগে নামটো ইউনিক পাইছে, অলপ পুৰণি অসম নামটো কিবা ধৰণৰ পাইছে। একচুৱেলি নামটো পুৰণি অসম দিয়া মেইন কথা হ'ল কি, ইউনিক নাম তেনেকৈ নাই আৰু পাবলৈও আজিকালি ইউনিক বহুত টান। প্ৰায়ভাগৰে ইউটিউব চেনেল খুলি থোৱা আছে, সেইটো কাৰণে নাম বিচাৰি পাবলৈ বহুত টান। সেইটো কাৰণে ভাবিলোঁ যে কি অলপ মানে কি দিম নাম, সেইটো কাৰণে ভাবিলোঁ কি পুৰণি অসমটো দিওঁ, কাৰণ আমাৰ অসমখনটো আগৰ পৰাইতো অসম নামটোতো আছে, পুৰণা নামেই ন এইটো, সেইটো কাৰণে পুৰণি অসম নামটো দিলোঁ। মানে আছে পুৰণি অসম বুলি বেলেগ ইউটিউবৰ আছে, কিন্তু হ'লেও ইমান নাই। সেইটো কাৰণে ভাবিলোঁ যে কি এইটো নাম দিয়াটো ভাল হ'ব। চ' নামটো দিলোঁ, কেনেকুৱা হ'ল কি হ'ল নাজানো। বাকী ভাবিছিলোঁ মেট্ৰিক পৰীক্ষাটো দি মেলি অলপ ফুৰিবলৈ যাম। আজি পৰীক্ষা দিহে গম পালোঁ ফেইলেই কৰিবলৈ আছে চাগে, ঠিক নাই। আৰু বিশেষ কথা হ'ল কি, পৰীক্ষাটো বাতিল হৈছিলে, আমাৰ মানুহখিনি ভাল পাইছিলে, কিন্তু এতিয়াহে গম পাইছে কি পৰীক্ষা বাতিল হৈ মেইন কাৰণ বহুত ভুল হ'ল। কাৰণ আমাৰ এতিয়া বহুতো যিমান মানে প্ৰায়ভাগ আছিলে, মানে চবেই ভাবিছিলে আৰু পৰীক্ষাৰ পেপাৰ উজু আহিব, চব কৰিম পাৰিম। কিন্তু আমি যেতিয়া পেপাৰখন চালোঁ, কমে আধা ঘণ্টামান পেনটো কামুৰিছোঁ, বেছি নহয় আধা ঘণ্টামান কামুৰিলোঁ। তাৰপৰা যেতিয়া গাৰ্জেন আহি ক'লে সেই এইখন বহীখন এতিয়া লিখিব লাগিব, এইখন জইন কৰিব লাগিব, তেতিয়াহে গম পাইছোঁ মত ক্লাছে কৰিব লাগিব, নহ'লে ফেইল কৰিম। আৰু সেইবোৰে দুটা এটা কৰি থৈ আহিছোঁ। আজি ছায়েন্সৰ এক্সাম আছিলে, কেনেকুৱা হ'ল কি হ'ল নাজানো। চ' দি থৈ আহিছোঁ, ফেইল কৰিবলৈ আছোঁ। ফেইল কৰিলেতো আকৌ দিব লাগিব, কিন্তু ফেইল নকৰোঁ, কিন্তু ইমানো হেৰি নাই। চ' এতিয়া কি হয় কেনেকুৱা হয় নাজানো। চ' মোৰ এইটো জীৱনৰ ফাৰ্ষ্ট ব্লগ, জীৱনৰ বুলি নহয় মোৰ ইউটিউব চেনেলটো ফাৰ্ষ্ট ব্লগ, কাৰণ মই আগতো ব্লগ বনাইছোঁ। মই আগতো আৰু এটা চেনেল আছিলে, চ' চেনেলটো অলপ প্ৰব্লেমৰ কাৰণে এৰি দিবলগীয়া হ'ল, আৰু এইটো নতুনকৈ খুলিছোঁ। আপোনালোকে মৰম আশীৰ্বাদ কৰিব, লগতে আগুৱাই যোৱাত সহায় কৰিব যাতে। আৰু ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, শেষলৈকে চাব। আৰু একো স্পেচিয়েলি বুলি কোনো কথা নাই, কিন্তু এনেই এটা ব্লগ বনাম বুলি ভাবিছোঁ। ঘৰতে হোম টাউনৰ নিচিনাকৈ এনেকৈ অলপ এনেই জেগা দেখুৱাম, আৰু আমাৰ গাঁৱৰ ভিলেজসমূহকৈ দেখুৱাম বুলি ভাবি আছোঁ। চ' কেনেকুৱা হয় ভিডিঅ'টো কি হয় নাজানো। আৰু জমনি কথা পাতিবৰ কাৰণে এইটো মানে কি আপোনালোকক অকণমান হাঁহি ধেমালি কৰিবৰ কাৰণে ইউটিউবটো খুলিছোঁ। চ' এতিয়া দেখা যাওক কি হওক। মই এতিয়া পৰীক্ষা চৰীক্ষা দি মেলি পাইছোঁ, আৰু এটা পৰীক্ষা আছে। এই পৰীক্ষাটো দি হ'লেতো দূৰত বা ক'ৰবাত যোৱা কথা আছে, প্লেনিং আছে। চ' সেই প্লেনিং য'ত যাম আপোনালোকক দেখুৱাই যাব চেষ্টা কৰিম। লগতে যিসকল নতুনকৈ আছে তেওঁলোকে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই যাব, কাৰণ আগন্তুক ভিডিঅ'সমূহ পাবা। আৰু মোৰ এইটো চেনেলত কোনো বিশেষ যে অকল ভ্লগেই আহিব কোনো কথা নাই। হয়তো ৰ'ষ্টো আহি যাব পাৰে, হয়তো ভ্লগো আহিব পাৰে, হয়তো শ্বৰ্ট ভিডিঅ' আহিব পাৰে। কিবা মানে কি আহিব নাজানো, আৰু যি টি ভ্লগ যি চব মানে প্ৰায়ভাগ ভিডিঅ'জ আহি যাব। আৰু ব'লে তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, আপোনালোকে কেতিয়াবা গ'ল্ডেন ফুল দেখি পাইছেনে? গ'ল্ডেন মানে সোণৰ ফুল যে দেখি পাইছেনে? আমাৰ ঘৰত এজোপা ৰুইছোঁ, হৈছে এতিয়া ফুলজোপা একদম ধুনীয়াকৈ গঠনদাৰ হৈছে ফুলজোপা। আপোনালোকে দেখি পাইছেনে কমেণ্ট কৰিব, মই দেখুৱাই আছোঁ ফুলজোপা। বাকী গ'ল্ডেন ফুল মানে কি আৰু সোণালী ৰঙৰ ফুলজোপা যে গ'ল্ডেন এই গ'ল্ডেন ফুলজোপা দেখি পাইছেনে বাৰু? আমাৰ ঘৰত আছে আকৌ দেই, ৰাখিছোঁ মানে গ'ল্ডেন ফুল। তাকে আপোনালোকক দেখুৱাম বুলি আহিছোঁ। চ' বোলে গ'ল্ডেন ফুলজোপা চাওঁগৈ কেনেকুৱা হয় হা। আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ গ'ল্ডেন ফুলজোপা আছেনে দেই। চ' আমাৰ এইকণতে আছে গ'ল্ডেন ফুল, এইজোপা চাওক। চ' দেখিছেনে? এইজোপা চাওক, এইজোপা আমাৰ ঘৰত হৈছে গ'ল্ডেন ফুল। কি ফুল বা কমেণ্ট কৰি জনাওক আপোনালোকে। মোৰ মতে গ'ল্ডেন ফুল, একদম মানে সোণৰ। মই ইয়াৰ পৰাই নি পেলাই বেচিম বুলি ভাবি আছোঁ। একদম দেখিছেনে, একদম পূৰা গ'ল্ডেন ফুল দেখিছেনে? কমেণ্ট কৰি জনাব হা, আপোনালোকৰ ঘৰত আছেনে গ'ল্ডেন ফুল এনেকুৱা। আৰু মোৰ মতে গ'ল্ডেন ফুল, আপোনালোকৰ মতে কি ফুল কমেণ্ট কৰি জনাব বাৰু এইটো। চ' দেখিলে আমাৰ ঘৰত গ'ল্ডেন ফুলো আছে, আৰু আছে। আৰু মানে সেইটো মানে একদম গাখীৰৰ নিচিনা হৈ আছে সিদম ফুল। সিদম ফুল গাখীৰৰ নিচিনা হৈ আছে, সেইটো কাৰণে থৈ দিছোঁ। আৰু এইখিনি যে দেখিছেনে, এয়া থৈ দিয়া আছে, এইখিনি থৈ দিয়া আছে এইখিনি ফুল। বাকী সেয়া আমাৰ ঘৰত থকা গ'ল্ডেন ফুলখিনি, বাকীখিনি আৰুনো কিনো ক'ম। আপোনাৰ ঘৰত আছেনে কমেণ্ট কৰি জনাব হা। মানে আমাৰ ঘৰতো আছে যে গ'ল্ডেন ফুলজোপা। চ' যদি কাৰোবাক লাগে কমেণ্ট কৰি জনাব, মই দি থৈ আহিমগৈ ঘৰত গৈ পেলাই। বেছি নালাগে মোক, মিনিমাম গ'ল্ডেন ফুলজোপাটো গ'ল্ডেনৰতো দাম থাকে ন, মিনিমাম 10 টকা দিলেও হৈ যাব, বেছি নালাগে বাৰু। গ'ল্ডেন ফুলজোপা কমেণ্ট কৰি জনাব হা লাগে যদি, মই কণ্টেক্ট লৈ আছোঁ বাৰু। তেতিয়াহ'লে মানে কি কথা হ'ল, মেইন কথা হ'ল একোৱেই নাই, ৰ'ব পিছত ক'ম। মানে মোৰ পিছফালে দেখিছেনে এইটো পাৰটো, এইটো পাৰটো মানে আমাৰ ঘৰত আছে। বেছি নাই, দুটা আছে, বেছি নাই দুটা। এটা পোৱালি দিব চাগে দেই, মানে বহি আছে নেকি নাজানো, চাব লাগিব আজি। মানে নাৰ্ছিং হোমত ভৰ্তি কৰি থৈছোঁ তাক, সেইকাৰণে সি তাত সোমাই আছে। বাকী এই পাৰটো যে দেখিছিলে, এইটো এতিয়া চাব হা, মই এইটো দিম কেনেকৈ আহিব মোৰ ওচৰলৈ। এইফালে চাওক, দেখিছেনে আহি গ'ল, এইটো আহি গ'ল, দেখিছেনে ইয়াত দেখিলেনে আহি গ'ল। এতিয়া চাব হা, মোৰ হাতত খাব সিহঁতে।
ৰ'ব দেই দেখিছেনে গাইছ একদম আমাৰ ঘৰত পূৰা মানে একদম ভয় নকৰা পাওঁ গোটেই একদম জেগাতে খাই এইটো মাইকী হ'ব লাগে এইটো ভয় কৰে অলপ মাইকী মানুহটো এনেও ভয় কৰি দৌৰে অলপ ন সেইটো কাৰণে মাইকী মানুহে এইটো ভয় কৰি হ'ব লাগে দেখিছেনে এইটো নাখায় কিন্তু এই মতাটো দম আছে ই একদম পূৰা খাই দিব ৰ'ব দেই আমাৰ ঘৰত এনেকৈ শিক্ষা দিয়া হয় মানে পাৱদমে গম পাই নাই পাৱদমে মানে এনেকৈ খাব পাৰে চ' সেইকাৰণে সিহঁতক এইটো মানে মই যাদু এটা দেখুৱাম বুলি ভাবি আছোঁ যে কি আমাৰ ঘৰত পাৰ মানে এনেকৈ দালি খাব পাৰে চ' আপোনালোকৰ পাই দালি খাব পাৰে নাই মোক কমেণ্ট কৰি জনাব দেই বাকী হ'ব ভয় কৰিব নালাগে খাই এইটো মানে পূৰা হেভি পাৱাৰ যায় সেইকাৰণে ইমান এটা ভয় নকৰে দিছে নাই মই একদম হাতৰ ওচৰতে খাইছোঁ দিছেনে একদম আৰু বাকী ইমান দেৰি কৰি নাথাকোঁ খা ল ভয় কৰি থাকিব নালাগে ল খা চ' দি দিলোঁ খাই দিব বিন্দাছকৈ যে ব'লক আৰু জমনি কথা পাতোঁ ন এনেকৈতো ইমান পাতি থাকিলে ভাল নালাগে ন চ' অলপ জমনি কথা পাতিব লাগে ভাবিছোঁ জমনি কথাকে পাতিম বাকী এনেকৈ বহি থাকিলে ভাল নালাগে কিবা বেলেগত বহি থকা নিচিনা লাগে সমজ গৈ না বাকী গাইজ এতিয়া কথাটো হ'ল আমাৰ পৰীক্ষাটো যে পাতিছিলে পেপাৰটোতো বহুতটো গুচি গ'ল মই এতিয়া যদি ফেইল কৰোঁ এতিয়া দুখটো কাৰ গাত দিম সেইটো কওকচোন বাৰু মানে পৰীক্ষাটো পাতিলে বাতিল হ'ল পৰীক্ষা বাতিল হৈ গ'ল 12 দিন 13 দিন গিফ্টছ পালোঁ পঢ়াৰ এদিনো নপঢ়িলোঁ অনলি মোবাইলৰ পিনে একো নাই চ' জীৱনটো জানেই আজিকালি মোবাইলেই হৈ পৰিছে গোটেই মোবাইলৰ যুগ গোটেইখন মানে মোবাইলটোৱে মই লৈ থাকোঁ আৰু মানুহে কয় মোবাইল ল'লে বেয়া ময়ো ভাবিছিলোঁ যে কি মই দেখুৱাম বুলি ভাবিছিলোঁ মোবাইল লৈ পঢ়িলৈ যে ভাল ৰিজাল্ট এটা কৰিব পাৰি কিন্তু এতিয়াহে গম পালোঁ মোবাইলটো যে সঁচাকৈ ল'ব নালাগিছিল ভুলটো মোৰে হ'ল হ'ব মোক যোনসকলে কৈছিল আপোনালোকৰ ভিতৰতে কোনোবা এজনে চাই আছে এইজনেই কৈছিল এইজনে এইজনে চাই থকাজনক এইজনে মোক কৈছিল মোবাইলটো ইমান এটা নল'বি ভাল ৰিজাল্ট এটা কৰিব লাগিব ন নুশুনিলোঁ আপোনাৰ কথা মোক ক্ষমা কৰি দিব বেয়া চেয়া নাপাব বাকী আৰু যদি ফেইলো কৰোঁ খবৰৰ পৰা আহিব খালি সেই কথাটো নক'ব মোবাইলটো কেলৈ লৈছিলি বুলি মানে এইটো বেয়া লাগে ন অলপ আপুনি তেনেকৈ যদি কৈ দিয়ে গাত লাগি যায় যে কথা এষাৰ সেইকাৰণে নক'ব এনেই ক'ব আৰু যে কি হ'ব দে দেউবাই কি হ'ল ভালকৈ দিবি পিছৰবাৰলৈ সেই তেনেকৈ ক'ব আৰু এটা সঁচা কথা ক'ব গ'লে যে কি যেতিয়া কোনোবা এজনে ফেইল কৰে বা কিবা কৰে তেওঁ হয়তো কিয় ফেইল কৰে সেইটোতো কোনো নাজানে ন তেওঁতো কিবা এটা প্ৰব্লেম হ'ব লাগে কাৰণ ভাবকচোন সিটো হাফেলি চাফেলি দি গোটেই ইউনিট টেষ্ট দিটো সিটো পাছ কৰি আহিছে মেট্ৰিকত কেলৈ ফেইল কৰিব এই অভিয়াছলি কিবা এটা প্ৰব্লেম হ'ব পাৰে সেই প্ৰব্লেমটোৰ কাৰণে সি ফেইল কৰিছে ন চ' সেইটো কাৰণে অলপ মানুহখিনিয়ে ভাবিব যে কি চবকে ডাউন পেলাব নাচাব কিছুমান আছে এচাম মানুহ আছে যে কি চবকে ডাউন পেলাব চায় মানে কয় যে কি তই মেট্ৰিক পৰীক্ষাত ফেইল কৰিলি সেয়েহে তই আগতে তেনেকুৱা আছিলি কিবা আছিলি তই মোবাইলতে খালে কিবা খালে সেইবুলি নহয় একচুৱেলি আপুনি কওক যে কি হ'ব এইটো পৰীক্ষা বেয়া হ'ল এই পিছৰবাৰ জোৰ দিয়া এই পিছৰটোতো ভাল হ'ব ন চ' এইবাৰ যি হ'ল ইয়াৰ পিছৰবাৰলৈ জোৰ দিয়া সেইটোৱে কথা ন তেনেকৈ মানুহক উৎসাহ দিব লাগে আৰু সেইটো উৎসাহটো নোপোৱা যাতে কিছুমান ল'ৰা ছোৱালীয়ে পঢ়া আধাতে এৰি দিয়ে আৰু জীৱনটো ধ্বংস হৈ পৰে তেনেকৈ মোৰ লগৰো প্ৰায়ভাগ আছে চ' মইতো এইবাৰ ফাৰ্ষ্ট দিছোঁ মেট্ৰিক আৰু মোৰ লগৰ দুজনমানো আছে তেওঁলোকে ফেইল কৰিছে যদিও আকৌ পুনৰ তেওঁলোকক এক্সাম দিবলৈ আহিছে কাৰণ তেওঁলোকৰ মনত এটা সাহ আছে যে কি মই এইবাৰ ফেইল কৰিলেও হ'ল একো নাই এই পিছৰবাৰ পাছ কৰি যাম আকৌ কি কথা আছে এবাৰহে ফেইল কৰিছোঁ একো নাই আৰু আমিও সিহঁতক যিমান পাৰোঁ সিমান উৎসাহ দিবলৈ চেষ্টা কৰোঁ যে কি এক্সামটো দিয়া বেয়া হ'লেও এক্সাম দিয়া কাৰণ এক্সামটো দিলে নিজৰ লাইফটো যদি এখন যদি চাৰ্টিফিকেট পোৱা হয় তুমি এখন ভাল কলেজত নাম ল'ব পাৰিবা আৰু কলেজত নাম লগোৱা মাত্ৰকে তুমি হাই ছেকেণ্ডেৰী দিব লাগিব হাই ছেকেণ্ডেৰী দিয়াৰ পিছতে তুমি চাৰ্টিফিকেট পোৱা ক'ৰবাত এটা চাকৰি বিচাৰিলে হয়তো নিশ্চয় পাবও পোৱা এটা ভাল পাৰ্চেণ্টেজ হ'লে আৰু নেপালেও আজিকালি তুমি বাহিৰত কাম কৰিব গ'লে হ'লেও চাৰ্টিফিকেটৰ প্ৰয়োজন হয় চ' সেইটো কাৰণে চাৰ্টিফিকেটখনটো মেইন দৰকাৰ ন সেইটো কাৰণে ভাবিলোঁ যে কি চাৰ্টিফিকেটখন গোটাই লওক চ' সেই মানে ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবা চ' বাই বাই